Hello guys, welcome to my channel Learn Easy with Ikap. আমি ডিসকাস কৰিম CTET or Child Development or Pedagogy Piaget's Theory of Cognitive Development. So এটা বহুত ইম্পৰ্টেন্ট টপিক হয়। ইয়াৰ পৰা 4-5 নম্বৰ প্ৰত্যেক পৰীক্ষাতে থাকে। তো গতিকে আজি আমি সময় নষ্ট নকৰি আৰম্ভ কৰি আছো। স্টেজেস Piaget's ডেভেলপমেন্টৰ চাৰিটা Piaget's যেটো কগনিটিভ ডেভেলপমেন্ট থিওৰি আছে তাৰ চাৰিটা স্টেজ আছে। তো প্ৰথম স্টেজটো হ'ল সেন্সৰি মটৰ স্টেজ 0 পৰা 2 বছৰ। সেন্সৰি মটৰ স্টেজ কিমান আছে 0 পৰা 2 বছৰ। আৰু প্ৰি অপাৰেশনাল স্টেজ 2 পৰা 7 বছৰ আছে প্ৰি অপাৰেশনাল স্টেজ। আৰু কনক্ৰিট অপাৰেশনাল স্টেজ 7 পৰা 11 বছৰ। ফৰ্মেল অপাৰেশনাল স্টেজ 11 পৰা 18 বছৰ। সো এইবোৰ আমি ইংৰাজীত ৰাখিছো টাৰ্মবোৰ কাৰণ হল CTET ইংৰাজী আৰু হিন্দী মিডিয়ামত হয় আপোনালোকে জানে। তো টাৰ্মছবোৰ আমি ইংৰাজীত মন ৰাখাই ভাল আমাৰ কাৰণে সুবিধা হ'ব। তো এতিয়া আমি চাম এটা স্টেজ। তো প্ৰথম স্টেজটো হ'ল সেন্সৰি মটৰ স্টেজ। তো সেন্সৰি মটৰ স্টেজত কি হয় তো এইটো আপোনাৰ প্ৰথম স্টেজ হয়। ইয়াত সেন্স অৰ্গানৰ জৰিয়তে ল'ৰা ছোৱালীয়ে জ্ঞান প্ৰাপ্ত কৰে। তো সাকিঙৰ সহায়ত জ্ঞান প্ৰাপ্ত কৰে। গ্ৰাস্পিঙৰ সহায়ত অবজেক্ট পাৰ্মানেন্টটো কেনেকুৱা বস্তু হ'ল যে ল'ৰা ছোৱালীৰ সন্মুখত কোনো এটা বস্তু আনি দিলে তেওঁলোকে হেটো তাত ফিক্সড হৈ থকা বুলি ভাবি আছে, তাৰ পৰা আঁতৰাই দিলে তেওঁলোকে হেটো খুজে। সো এইটো হ'ল অবজেক্ট পাৰ্মানেন্ট। হাইয়েস্ট ফিজিক্যাল গ্ৰোথ এই স্টেজত হয়। বেবলিং মানে ভাৱেল কনসোনেন্ট সাউন্ড যেনেকৈ মা বা কেতিয়া কন্টিনিউয়াস সাউন্ড লাইক মা বা এইটো কয় বেবলিং। সো তাৰ পিছৰ স্টেজটো আমি চাম হেটো হ'ল আমাৰ প্ৰি অপাৰেশনাল স্টেজ। সেন্সৰি মটৰ স্টেজ হৈ গ'ল, এতিয়া প্ৰি অপাৰেশনাল স্টেজ। তো এই স্টেজত কি হয় ইগোচেন্ট্ৰিজম মানে কেনেকুৱা ধৰণৰ কথা। ইগোচেন্ট্ৰিজমৰ লগত এইটো বুজিবলৈ গ'লে ইগোচেন্ট্ৰিজম মানে সেলফিশনেস নহয়। যেনেকুৱা ধৰক এই স্টেজত হয় কি ল'ৰা ছোৱালীয়ে নিজৰ ৰাইট হেণ্ড লেফট হেণ্ড বুজি পায় কিন্তু আনৰ ৰাইট আৰু লেফট কোনটো হয় সেইটো বুজি নাপায়। তো সেইটো হ'ল ইগোচেন্ট্ৰিজম। তাৰপিছত সেকেন্ড কেৰেক্টাৰিষ্টিক হ'ল সেন্ট্ৰেশন। যেনেকৈ ধৰা ইয়াত কেইটা ডট আছে 1 2 3 4 5টা ইয়াত আছে 1 2 3 4টা কিন্তু এইটো দীঘল। তো এই শাৰীটো দীঘল কিন্তু এই শাৰীটো হ'ল আমাৰ ছুটি। তেওঁলোকে ভাবিব ইয়াত বেছি ডট আছে কাৰণ এইটো দীঘল মানে লেংথটো অকল বুজি পায়। ইয়াত ইনএবিলিটি টু ৰিজাৰ্ভ অপাৰেশন। যেনেকুৱা ধৰা এইটো মানে হ'ল যে 2 + 3 = 5 এইটো বুজি পায় কিন্তু যেতিয়া 5 - 3 কৰিম তেতিয়া যে 2 হয় সেইটো তেওঁলোকে বুজি নাপায়। এইটো হ'ল এইটো ইনএবিলিটি টু ৰিভাৰ্স অপাৰেশন। এনিমিজিম এনেকুৱা ধৰণৰ কোৱেশ্চন কৰি থাকে যে ৰাতি নাওবোৰ কলৈ যায় এনেকুৱা ধৰণৰ কোৱেশ্চন ইয়াত এনিমিজিমত পোৱা যায়। এইটোৰ কেৰেক্টাৰিষ্টিক হয়। তাৰ পিছত হ'ল আমাৰ ট্ৰান্সডাক্টিভ ৰিজনিং মানে হ'ল ইন্ডাক্টিভো নহয় ডিডাক্টিভো নহয় মাজৰ যেটো ৰিজনিং হেটো কয় ট্ৰান্সডাক্টিভ ৰিজনিং। সো হাইয়েস্ট ল্যাঙ্গুয়েজ ডেভেলপমেন্ট হাইয়েস্ট হ'ব ল্যাঙ্গুয়েজ ডেভেলপমেন্ট এই স্টেজত আটাইতকৈ বেছি হয়। হাইয়েস্ট ল্যাঙ্গুয়েজ ডেভেলপমেন্ট হয় ইয়াত। আৰু এইটোত হ'ল আমাৰ প্ৰথমটো কি আছিল ফিজিক্যাল গ্ৰোথ বেছি হ'ব ইয়াত। এইটো হ'ল হাইয়েস্ট ল্যাঙ্গুয়েজ ডেভেলপমেন্ট ইয়াত হ'ব। এইটো প্ৰি গ্যাং এজ বুলি কওঁ। ইয়াৰ পিছৰ এইটো গ্যাং বনায় মানে বন্ধুত্ব পিয়াৰ গ্ৰুপ বনায়। তো এইটো প্ৰি গ্যাং এজ। এইটো টয় এজ বুলিও কওঁ, স্কুল এজ নহয় কিন্তু টয় এজ। এইটো মনত ৰাখিবা এই টাৰ্মছৰ পৰীক্ষাত দিয়ে থাকে যে টয় এজ কোনটো এজক কোৱা হয়। ঠিক আছে। তো এতিয়া আমাৰ সেকেন্ড স্টেজ হৈ গ'ল। এতিয়া আমি থাৰ্ড স্টেজত আহোঁ। থাৰ্ড স্টেজটো হ'ল আমাৰ কনক্ৰিট অপাৰেশনাল স্টেজ য'ত নেকি সময়সীমা হ'ল 7 পৰা 11 বছৰ। এই সময়সীমাবোৰ বেলেগ কিতাপত বেলেগ দিয়া আছে। 1 বছৰ আগা পিছে হ'ব পাৰে গতিকে আপোনালোকে চালে গম পাই যাব। এইটো হ'ল কনক্ৰিট অপাৰেশনাল স্টেজ। তো এই স্টেজত হয় কি ইয়াক আমি স্কুল এজ বুলি কওঁ। ল'ৰা ছোৱালী স্কুল যোৱা আৰম্ভ কৰি যায়। গ্যাং এজ পিয়াৰ এজ ইয়াত গ্ৰুপ বনায় ল'ৰা ছোৱালীবোৰে গ্যাং এজ বুলিও কওঁ। ইয়াৰ বিশেষত্ব হ'ল কি কেৰেক্টাৰিষ্টিক ইয়াৰ আৰু হ'ল কি ডিচেন্ট্ৰেশন মানে হ'ল যে কোনো এটা চেণ্টাৰত ডাইভাৰ্জেন্ট থিংকিং বাঢ়ি যায়। অলপমান এটা চেণ্টাৰত আবদ্ধ হৈ নাথাকে অলপ ডাইভাৰ্জেন্ট হৈ যায়। তো ৰিভাৰ্চিবিলিটি আৰু ক্লাছিফিকেশ্যন। তো ৰিভাৰ্চিবিলিটি মানে যেতিয়া আগত কৰিব পৰা নাছিল 2 + 3 = 5 হয় তেতিয়া 5 - 3 = 2 এইটো বুজি পোৱা হৈ যায় ৰিভাৰ্চিবিলিটি আহি যায়।
তাৰপিছৰ কেৰেক্টাৰিষ্টিক হ'ল আণ্ডাৰষ্টেণ্ড লেংথটো আগতে বুজি পাইছিল এতিয়া ব্ৰেথো বুজি পাই আছে দৈৰ্ঘ্য প্ৰস্থ দুয়োই বুজি পাই আছে তাৰপিছত আইডিয়েল এই ষ্টেজতে কি হয় আমাৰ আইডিয়েল মানে হ'ল আমাৰ ধৰা চিনেমাৰ এক্টৰক ফ'ল' কৰিবলৈ লয় হেয়াৰ ষ্টাইল বনাবলৈ লয় আইডিয়েল মানিবলৈ লয় আৰু নিজৰ কলা কৃষ্টি যিবোৰ আছে সেইবোৰ শ্ব' কৰিবলৈ লয় বহুত ধৰণৰ কেৰেক্টাৰিষ্টিক আহি যায় তো এইটো হ'ল আমাৰ কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ এইটো হৈ গ'ল এতিয়া চতুৰ্থ ষ্টেজটো হ'ল আমাৰ ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ তো এইটো লাষ্ট ষ্টেজ হয় ইয়াত কি হয় আমাৰ এইটোক আমি ট্ৰানজিশ্যনেল পিৰিয়ড বুলি কওঁ বহুত ধৰণৰ চেঞ্জেছ ইয়াত হয় বহুত ধৰণৰ চেঞ্জেছ টেক্স প্লেচ হয় ইয়াত সেইকাৰণে আমি ইয়াক ট্ৰানজিশ্যনেল পিৰিয়ড বুলি কওঁ এবষ্ট্ৰেক্ট থিংকিং ইয়াত এবষ্ট্ৰেক্ট থিংকিংটো বাঢ়ি যায় মানে যিবোৰ আমি চুব নোৱাৰোঁ নেদেখা বস্তুৰ চিন্তা ভাৱনা ইয়াত কৰিব পাৰোঁ তাৰপিছত পিউবাৰ্টি ষ্ট্ৰাইকছ কৰে ইয়াত পিউবাৰ্টিও আহি যায় তাৰপিছত ইয়াক মানে ষ্টেনলি হ'লে কি কৈছে এই ষ্টেজটোক ধুমুহাৰ পীড়নৰ কাল বুলি কৈছে ষ্ট্ৰেছ এণ্ড ষ্টৰ্ম ধুমুহাৰ পীড়নৰ কাল বুলি কোনে কৈছে ষ্টেনলি হ'লে কৈছে এই ষ্টেজটোকে ইণ্ডাক্টিভটো আগতে আহি গৈছে এতিয়া ডিডাক্টিভলি তেওঁ চিন্তা কৰি চৰ্চা কৰিবলৈ লয় আৰু যেনে ধৰণৰ হাইপ'থেটিকেল ৰিজনিং এনেকুৱা ধৰণৰ হাইপ'থেটিকেল ৰিজনিঙো ইয়াত কৰিব পৰা ক্ষমতা আহি যায় সকলো ধৰণৰ ক্ষমতা ইয়াত আহি যায় তো এইটো হ'ল লাষ্ট ষ্টেজ এইটোৰ সময়সীমা 12ৰ পৰা 18 বছৰ তো এইখিনিয়ে আছিল আমাৰ আজিৰ টপিক যিটো পিয়াজেটছ কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী তো এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট ইয়াৰ পৰা 3-4 মাৰ্কছ প্ৰত্যেকটো চিটেড এক্সামতে পাবা তো আৰু দুইটামান থিয়ৰী ভালে কেইটামান থিয়ৰী আছে লেবছ বায়গস্কি আছে এইবোৰ আমি এটাৰ পিছত এটা চাই যাম তো আজি এইখিনিতে তো এইটো থেংকছ for watching my channel.